নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আমি অতি সোনকালে আমাৰ ফাৰ্মত কুকুৰাৰ পোৱালি ভৰাই আছোঁ আৰু তাৰ কাৰণে আমি আগতীয়াকৈ ব্ৰুডিং ৰুমটো এনেকৈ নিৰ্মাণ কৰিছোঁ আৰু কুকুৰাৰ পোৱালি ভৰোৱাৰ আগত আমি কি কাম কৰিব লাগে সেইখিনি আপোনালোকক অলপমান জনাই দিব বিচাৰিছোঁ। তাৰ কাৰণে আমি এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে কুকুৰাৰ পোৱালিখিনি আমি য'ত ব্ৰুডিং কৰিম তাৰ কাৰণে আমি এইটো একেবাৰে সাধাৰণভাৱে ব্ৰুডিং ৰুম এটা নিৰ্মাণ কৰিছোঁ। ইয়াত আমি এই ব্ৰুডিং ৰুমটো নিৰ্মাণ কৰিবৰ কাৰণে আমি বৰ বেছি টকা খৰচ কৰা নাই। আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াত ঘূৰণীয়া আকৃতিত প্লেন শ্বীট ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে আমি কোনো ধৰণৰ গেছ ব্ৰুডাৰ বা ইলেক্ট্ৰিক ব্ৰুডাৰ ব্যৱহাৰ কৰা নাই। বহুতেই কুকুৰাৰ পোৱালিখিনিক ব্ৰুডিং কৰিবৰ কাৰণে বা তাপ দিবৰ কাৰণে গেছ ব্ৰুডাৰ বা ইলেক্ট্ৰিক ব্ৰুডাৰৰ ব্যৱহাৰ কৰে, কিন্তু আমি তেনেকুৱা ধৰণৰ একো ব্যৱহাৰ কৰা নাই। আমি একেবাৰে সাধাৰণভাৱে ইয়াতে বাল্ব লগাইছোঁ। ইয়াতে ৰঙা ৰঙৰ এটা বাল্ব লগাইছোঁ আৰু ইয়াতে ৰঙা ৰঙৰ বাল্ব লগাইছোঁ। ইয়াৰ পৰা আমি কুকুৰাৰ পোৱালিখিনিক তাপ দিম আৰু কাৰেণ্ট যদি কেনেবাকৈ গুচি যায় তাৰ কাৰণে কুকুৰাৰ পোৱালিখিনিয়ে যাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰে তাৰ কাৰণে আমি ইয়াতে এটা এমাৰ্জেঞ্চি বাল্ব লগাইছোঁ। এই বাল্বটো যে কাৰেণ্টটো যদি গুচি যায় তথাপিও জ্বলি থাকে, সেইকাৰণে আমি এই বাল্বটো ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ একেবাৰে সাধাৰণভাৱে আমি ব্ৰুডিং ৰুমটো নিৰ্মাণ কৰিছোঁ। ইয়াত আমি গোবৰ দি পেলাই ভালকৈ লেপি দিছোঁ আৰু এইখিনি শুকাই গৈছে বৰ্তমান আৰু ইয়াৰ ওপৰত আমি বীজাণুনাশক স্প্ৰে কৰিছোঁ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাই তাৰ আগে মানে 10ৰ পৰা 5 বা 10 দিনমান আগত বীজাণুনাশক ভালকৈ স্প্ৰে কৰি দিব আৰু ইয়াৰ ওপৰত আমি ধানৰ ভুচি ব্যৱহাৰ কৰিম আৰু ধানৰ ভুচিখিনিৰ ওপৰত আমি বাতৰি কাকত পাৰি দিম আৰু তাৰ ওপৰতহে আমি কুকুৰাৰ পোৱালিখিনি ৰাখিম। বৰ্তমান আমি ইয়াত ধানৰ ভুচি দিয়া নাই। যিদিনাখন আমি ইয়াতে কুকুৰাৰ পোৱালি ভৰাম তাৰ আগে আমি ইয়াত ধানৰ ভুচি পাৰি দিম আৰু ধানৰ ভুচিখিনি পাৰি দিয়াৰ পাছত আকৌ সেই ভুচিখিনি এবাৰ বীজাণুমুক্ত কৰিব লাগিব। তাৰ কাৰণে আমি ভুচিখিনিৰ ওপৰত এবাৰ ডিছইনফেকশ্যন B904 হওক বা খৰচলিন হওক সেইটো স্প্ৰে কৰিম আৰু তাৰ ওপৰত আমি বাতৰি কাকত পাৰি দিম আৰু তাৰ ওপৰতহে আমি কুকুৰাৰ পোৱালিখিনি ৰাখিম। তো এনেকৈ আমি ব্যৱস্থা কৰি লৈছোঁ আৰু কুকুৰাৰ পোৱালিখিনিক পানী দিবৰ কাৰণে আন্ধাৰ হৈ আছে, আমি ভালকৈ দেখাব পৰা নাই। কুকুৰাৰ পোৱালিখিনিক পানী দিবৰ কাৰণে আমি ইয়াতে ড্ৰিংকাৰৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এই ড্ৰিংকাৰখিনি আমি ভালকৈ ধুই লৈছোঁ আৰু এই ড্ৰিংকাৰখিনিও আমি বীজাণুমুক্ত কৰি লৈছোঁ। বহুতে কি কৰে ড্ৰিংকাৰবিলাকত এনেকৈ কুকুৰাৰ পোৱালিবিলাকক পানী দি দিয়ে, যাৰ কাৰণে আগৰ বেটছৰ কুকুৰাৰ পোৱালিবোৰৰ বা কুকুৰাৰ মাজত যদি ইয়াৰ বেমাৰ আছিল সেই বেমাৰসমূহ ইহঁতৰ মাজলৈ যায়। সেইকাৰণে আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। যিবোৰ ড্ৰিংকাৰ বা যিবোৰ বাচন বৰ্তনত কুকুৰাবোৰক দানা পানী দিব সেইবোৰ প্ৰথমতে বীজাণুমুক্ত কৰি ল'ব আৰু ইয়াতে আমি B904 দি ভালকৈ ধুই লৈছোঁ আৰু এই ড্ৰিংকাৰখিনি আমি ইয়াত 5টা ড্ৰিংকাৰ ৰাখিছোঁ আৰু ইয়াৰ লগতে আপোনালোকে দেখিবলৈ পাইছে বাতৰি কাকতৰো আমি যোগাৰ কৰি লৈছোঁ। এইটো আমি বাতৰি কাকত আগতীয়াকৈ যোগাৰ কৰি লৈছোঁ আৰু যিদিনাখন কুকুৰাৰ পোৱালি আমি ইয়াতে ভৰাম সেইদিনাখন ইয়াৰ ওপৰত ভুচি পাৰি দিম আৰু তাৰ ওপৰত আমি বাতৰি কাকতখিনি পাৰি দিম আৰু তাৰ ওপৰতহে আমি কুকুৰাৰ পোৱালিখিনি ৰাখিম আৰু এই ৰুমটোতে আমি কুকুৰাৰ পোৱালিখিনি ব্ৰুডিং কৰিম। আপোনালোকে দেখিবলৈ পাইছে আৰু বাহিৰত আমি তিৰপালৰো ব্যৱহাৰ কৰিছোঁ। বৰ্তমান আমি তিৰপালখিনি উঠাই ৰাখিছোঁ। যেতিয়া আমি কুকুৰাৰ পোৱালিখিনি ভৰাম তেতিয়া আমি তিৰপালটো নমাই দিম আৰু কুকুৰাৰ পোৱালিখিনি আমি কেনেকৈ ব্ৰুডিং কৰোঁ কেনেকৈ ৰাখোঁ সেই বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে এই চেনেলটো চাই থাকিব আৰু যদি আপোনালোকে এতিয়ালৈ এই টিপছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল ঘণ্টিটো বজাই দিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।